নমস্কাৰ এই মুহূৰ্তত ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা অত্যন্ত ভাল খবৰ লৈ আহিছো কিন্তু আজমলৰ ফালৰ পৰা নিবনুৱা যুৱক যুৱতীসকললৈ চাকৰি আগবঢ়োৱা হৈছে মাহে লাভ কৰিব 19500 টকাকৈ কোনে আবেদন কৰিব পাৰিব আৰু আবেদন কি ধৰণে হ'ব সবিশেষ আমি জনাম কিন্তু নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা অত্যন্ত ভাল খবৰ আহিছে আৰু আজমলে আগবঢ়াইছে চাকৰি পোনপটীয়া সাক্ষাৎকাৰৰ জৰিয়তে আপুনি এই চাকৰি লাভ কৰিব পাৰিব এটকাও খৰচ নকৰাকৈ লাভ কৰিব সংস্থাপন এটা অত্যন্ত ভাল খবৰ ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীলৈ এই ভাল খবৰ আহিছে আজমল গ্ৰুপৰ ফালৰ পৰা এই চাকৰি আগবঢ়োৱা হৈছে আৰু মাহে লাভ কৰিব 19500 টকাকৈ ইতিমধ্যে ইণ্টাৰভিউৰ বাবে তাৰিখ প্ৰকাশ কৰা হৈছে কোন তাৰিখত কোন ইণ্টাৰভিউ হ'ব সেয়া প্ৰকাশ কৰা পোনপটীয়া সাক্ষাৎকাৰৰ জৰিয়তে লাভ কৰিব চাকৰি ইয়াত কোনো লিখিত পৰীক্ষা বা তেনেধৰণৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব নালাগে পোনপটীয়া সাক্ষাৎকাৰতে চাকৰি লাভ কৰিব শিলচৰ হুজাই গুৱাহাটী বদৰপুৰত হ'ব ইণ্টাৰভিউ 22 পৰা 32 বছৰ বয়সৰ যুৱক যুৱতীয়ে কৰিব পাৰিব আবেদন ইতিমধ্যে আজমল গ্ৰুপৰ ফালৰ পৰা এই বিজ্ঞাপন প্ৰকাশ কৰা হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এখন আছে বিজ্ঞাপন আমি বিজ্ঞাপন ইতিমধ্যে প্ৰকাশ কৰিছো বিজ্ঞাপনৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীসকললৈ ভাল খবৰটো প্ৰকাশ কৰা হৈছে আজমল গ্ৰুপৰ ফালৰ পৰা বিজ্ঞাপন দিয়া হৈছে কোনে ক'ত কেতিয়া আবেদন কৰিব পাৰিব তাৰ সবিশেষ আমি ইতিমধ্যে জনাব বিচাৰিছো কিন্তু এই মুহূৰ্তত আমি এটা ভাল খবৰ লৈ আহিছো যে আজমল গ্ৰুপৰ ফালৰ পৰা ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকললৈ ভাল খবৰ আগবঢ়াইছে আৰু শিলচৰ বদৰপুৰ গুৱাহাটী হুজাইত হ'ব ইণ্টাৰভিউ 5 দিনৰ বাবে ইণ্টাৰভিউ হ'ব 20 তাৰিখে শিলচৰ 21 তাৰিখে বদৰপুৰত হ'ব ইণ্টাৰভিউ আৰু পোনপটীয়া সাক্ষাৎকাৰৰ জৰিয়তে এই চাকৰি লাভ কৰিব পাৰিব 21 নৱেম্বৰত বদৰপুৰত হ'ব আৰু শিলচৰত হ'ব 20 নৱেম্বৰ অৰ্থাৎ দেওবাৰৰ দিনটো শিলচৰত হ'ব আৰু তাত এড্ৰেছ ইতিমধ্যে প্ৰকাশ কৰা হৈছে হোটেল কল্পতৰুত হ'ব এই ইণ্টাৰভিউ সেয়া ইতিমধ্যে প্ৰকাশ কৰা হৈছে আৰু 21 নৱেম্বৰত হ'ব বদৰপুৰত আজমল সুপাৰ 40ত বদৰপুৰ কেম্পাছতে হ'ব ইণ্টাৰভিউ সেয়া প্ৰকাশ কৰা হৈছে 23 নৱেম্বৰত গুৱাহাটী আৰু গুৱাহাটী হনুমান সোণাৰাম বড়ো পথত এই পৰীক্ষা অনুষ্ঠিত হ'ব এই ইণ্টাৰভিউ অনুষ্ঠিত হ'ব 24 নৱেম্বৰত হুজাইত আজমল ফাউণ্ডেশ্যনত আজি মুখ্য কাৰ্যালয় আছে তাতেই এই সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব আৰু ইয়াত উল্লেখ কৰা হৈছে যে 10 বজাৰ পৰা পুৱা 10 বজাৰ পৰা 5 বজা পৰ্যন্ত ইয়াত পোনপটীয়া সাক্ষাৎকাৰ অৱতীৰ্ণ হ'ব পাৰিব যিসকল চাকৰি প্ৰত্যাশী যুৱক যুৱতী আছে আৰু শিক্ষাগত অৰ্হতাৰ কথা প্ৰকাশ কৰা হৈছে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট বুলি ইতিমধ্যে উল্লেখ কৰিছে এজ গ্ৰুপ উল্লেখ কৰিছে 22 পৰা 28 বছৰ আৰু একে সময়তে 32 বছৰলৈকে এক্সপিৰিয়েঞ্চ থকা ছাত্ৰ ছাত্ৰীক বা শিক্ষাৰ্থীক বা যুৱক যুৱতীক এই সুবিধা আগবঢ়োৱা হ'ব আৰু যিসকল ইয়াত সিলেক্টেড হয় অৰ্থাৎ যিসকলক বাছনিত কৰা হয় তেওঁলোকক ট্ৰেইনিং বা প্ৰশিক্ষণৰ বাবে তেওঁলোকে প্ৰেৰণ কৰিব এয়া ইতিমধ্যে উল্লেখ কৰা হৈছে সেলছ অৰিয়েণ্টেশ্যন প্ৰগ্ৰেমৰ কাৰণে তেওঁলোকক পঠিওৱা হ'ব এছঅপি বুলি ইয়াত উল্লেখ কৰা হৈছে আৰু 3 মাহৰ বাবে এই সেলছ অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম তেওঁলোকক আগবঢ়োৱা হ'ব সেয়া ইতিমধ্যে প্ৰকাশ কৰা হৈছে আৰু আজমল ইণ্ডিয়া অৰ্থাৎ আজমল গ্ৰুপৰ ফালৰ পৰা এই বিজ্ঞাপন প্ৰকাশ কৰা হৈছে আৰু এই বিজ্ঞাপনৰ জৰিয়তে এটা কথা প্ৰকাশ কৰা হৈছে এটকাও খৰচ কৰিব নালাগে কোনো ধৰণৰ এজেণ্টৰো সহায় ল'ব নালাগে পোনপটীয়া সাক্ষাৎকাৰৰ জৰিয়তে সংস্থাপন লাভ কৰিব নিবনুৱা যুৱক যুৱতী